এই ভিডিঅ'ত কম তোমালোকক মই কেনেদৰে ছবি আঁকো আৰু ছবি আঁকোতে কোনডাল কাঠ পেন্সিল ইউজ কৰোঁ। হেল্ল' গাইজ, কি খবৰ? সকলোৱে চাগে সকলো ভালেই। চ' আজি দেওবাৰ, আজি বিশেষ মই কলেও যোৱা নাই আৰু কলেজো বন্ধ আজি, আৰু বিশেষ ক'ত যাবলগীয়া নাই। চ' আজি ঘৰতে ভাবিছো ব্লগটো নাম, আৰু আজি লেটছ গো। আজি এই ভিডিঅ'ত কম তোমালোকক মই কেনেদৰে ছবি আঁকো আৰু ছবি আঁকোতে কোনডাল কাঠ পেন্সিল ইউজ কৰোঁ, কোনডাল ইৰেজাৰ ইউজ কৰোঁ, কেনেদৰে তোমালোকে সেই বস্তুবোৰ ল'ব পাৰিবা আৰু ক'ত পাবা, তেনেধৰণে এই ভিডিঅ'টো আজি বনাম। চ' মানে যোনবোৰ বস্তু মই ছবি আঁকিবলৈ ইউজ কৰোঁ, সাধাৰণতে ভিডিঅ'ত তোমালোকে দেখাই চাগে, তোমালোকে কনফিউজ চাগে কোনটো বস্তু ইউজ কৰোঁ। চ' আজি সকলো বস্তুকেইটা ডিটেইলছ দেখুৱাম, আৰু মই কোনটো ফোন ইউজ কৰোঁ, কোনডাল ষ্টেণ্ড ইউজ কৰোঁ, কোনটো লাইট ইউজ কৰোঁ ভিডিঅ' বনাবলৈ। চ' তেনেকুৱা ধৰণৰ কিছুমানে কুৱেশ্যন কৰিছিলে, সেইকাৰণে এই ভিডিঅ'টো সকলোকে ক্লিয়াৰ কৰি দিম বুলি আজি ভিডিঅ'টো বনালো। চ' ভিডিঅ'টো লাষ্টলৈকে চাই থাকিবা। ত' তোমালোকক এতিয়া মই যোনবোৰ বস্তু ইউজ কৰোঁ ছবি আঁকিবলৈ, সেইবোৰ এটা এটাকে দেখুৱাম। প্ৰথমতে দেখুৱাম ইৰেজাৰ। এডাল মেকানিকেল ইৰেজাৰ। এডাল আচলতে খুলিব পাৰি তেনেকে, এইটো মটৰ, এইটো চুইচ থাকে, চুইচটো চুইব পাৰি। কেনেকে ইউজ কৰে পাছত দেখুৱাম। এডাল ইৰেজাৰ। চ' ইৰেজাৰ বোলে চিনি নাপায় কেনেকুৱা ধৰণৰ ইৰেজাৰ। চবে সৰু ইৰেজাৰ চিনি পায়। চ' এনেকুৱা ইৰেজাৰ থাকে। ত' ডিটেইলিংছবোৰ দিবলৈ ভাল, আৰু তাত যোনবোৰ বগা যোনবোৰ থাকে ন, মানে মই পাছতকে বুজাই আছো তোমাক। এইটো এনেকুৱা ধৰণৰ ইৰেজাৰ। আৰু আছে হোৱাইট জেল পেন। এইটো বেছি ডিটেইলিংবোৰ থাকিবলৈ ব্যৱহাৰ কৰা হয়। এইটো ব্যৱহাৰটো কম কেনেকে দৰে। আৰু মই ইউজ কৰোঁ স্কিনটো চফ্ট কৰিবৰ কাৰণে স্কিনটো চফ্ট কৰিবৰ কাৰণে এডাল ব্যৱহাৰ কৰা হয়। এডাল মেকআপ ব্ৰাছ হয়, চবতে পাই যাব। এডাল 50 মান লৈছিল এডাল চাগে। তাৰপিছত হেয়াৰ দিবলৈ ভাল এডাল, সৰু এডাল 200 মান ল'ব, 200-300 মান পাব। ফ্লিপকাৰ্টত পাই যাবা। মই তোমালোকৰ বাৰু লিংকটো দি দিম তলত, ক'ত এইবোৰ পাৰে কিনি ল'ব পাৰিবা। আকৌ এডাল ইৰেজাৰ হয় 10-20 টকা মান ল'ব। এডাল ইৰেজাৰ এনেকুৱা দিব পাৰি। চ' তেনেকুৱা ধৰণৰ তোমালোকে কিনিব পাৰিবা। আৰু কেনেদৰে ইউজ কৰা হয়, চ' মই এতিয়া তোমালোকক শিকাই দিম। চ' প্ৰথমতে আমি এখন স্কেচ ল'লো। এখন স্কেচ মই কেইদিনমানৰ আগত আঁকিছিলোঁ। এইখন স্কেচৰ মানে ডেলিভাৰী কৰিব নালাগে। চ' এখন ফটো মাৰি দিলেই হ'লে, সেইকাৰণে এখন মই ৰখাই থৈছিলোঁ। চ' মই এতিয়া তোমালোকক শিকাম যে এইটো ইউজ কেনেকৈ কৰা হয়, ইউজ ক'ত কৰা হয়। প্ৰথমতে তোমাৰ এইটো সৰু থাকে আৰু ডাঙৰ থাকে। ডাঙৰটো জোখ আছে, এইটো তোমালোকে চালে গম পাবা এইটো সৰু। আৰু এইটো সৰুটো ডিটেইলিং দিব ভাল। তোমাৰ যদি এইটো অসমীয়া ধুনীয়াকৈ এইটো ডিটেইলিং দিব পাৰিবা। এইটো বগাটো কোলা মানে বেছিকৈ এইটো ইউজ কৰা হয়। চাবা দেই, এনেকুৱা ধৰণৰ এটা ডিটেইলিং দিব পাৰিবা যিকোনো ধৰণৰ। এইবোৰ সৰু ডিটেইলিংবোৰ সাধাৰণ ইৰেজাৰবোৰ দিব নোৱাৰে। চ' এইটো মেকানিকেল ইৰেজাৰ, সেইকাৰণে আছে। আৰু ইয়াত বেটেৰী সোমোৱা হয়, বেটেৰীটো তলত আছে। বেটেৰী সোমালেহে এইটো কাম কৰিব। সেইটো মোৰ বেটেৰী খতম হৈছে, ভৰাব লাগিব। আৰু তাৰপিছত মই ইউজ কৰোঁ এডাল। বহুতে ভাবে ছবি আঁকোতে এডাল কিহৰ প্ৰয়োজন, মেকআপ ব্ৰাছৰ, কিন্তু নহয়। মানে লাগে তো বস্তুবোৰ চফ্ট কৰিবৰ কাৰণে লাগে। চফ্ট কৰিলে মানে বস্তুটো দেখিব ভাল হয়, সেইকাৰণে এডাল ইউজ কৰা হয়। আৰু এডাল ইৰেজাৰ আছে, এডাল বহুত কনফিউজ হয়। এডাল কি ইৰেজাৰ? এডাল আচলতে সৰু ডিটেইলিংবোৰ দিবলৈ, হেয়াৰটো যেনে হোৱাইট, এইটো ষ্টাইলত দিবলৈ, এইটো ষ্টাইল কৰিবলৈ আৰু এইটো ব্যৱহাৰ কৰা হয়। মইতো বহুত কম ব্যৱহাৰ কৰোঁ। এইটোতকৈ মই এইটো ভাল পাওঁ। এইটো 200 মান লৈছে, কিন্তু এইটো 10 টকা 20 টকাত পাই যাব আৰামছে। এইটো চেণ্টাৰটো পাই যাব। এইটো দাম বেছি, কিন্তু মই এইটো বেছি ইউজ কৰোঁ। এইটো আচলতে এইটো এনেকৈ কাটিব লাগে, এইটো কিবা কাটি দিব লাগে। এইটো এনেকৈ বেকা কৰি দিলে আচলতে এনেকৈ দিব ভাল, সেইকাৰণে মই এইটো ইউজ কৰোঁ। আৰু এইটো ইউজ কৰোঁ কেতিয়াবা, বেছিকৈ এইটো ইউজ কৰা হয়। আৰু নেক্সট তোমালোকক দেখুৱাম মোক যোনটো মই কাঠ পেঞ্চিল ইউজ কৰোঁ। আচলতে আগতে ইউজ কৰিছিলোঁ মই এনেকুৱা ধৰণৰ কাঠ পেঞ্চিল। এইটো ভাল হৈছে, আগতে বহুত ভালকৈ মই ব্যৱহাৰ কৰোঁ। কিন্তু যেতিয়াৰ পৰা মই এই মেকানিকেল পেঞ্চিল ব্যৱহাৰ কৰিবলৈ লৈছোঁ, তেতিয়াৰ পৰা মই এইটো চাই চাইছোঁ। আৰু মেকানিকেল পেঞ্চিল মানে আপোনাৰ এটাৰ কাৰণে ভাল, এইটো চুচি থাকিব নালাগে। আৰু ইয়াত যোনবোৰ ৰিফিল আছে ন, এইবোৰ ৰিফিল চেঞ্জ থাকে। এইটো দেখিব পাৰিলে চাব ভাল, ৰখিব দে। এইটো 0.7 mm পেঞ্চিল, আৰু এইটো 0.5 mm। আৰু কাৰণ এইটো লেন্থটো মানে ডাঙৰ থাকে, এইটো বস্তুটো মানে কিছুমান সৰু থাকে, কিছুমান ডাঙৰ থাকে, সেইকাৰণে মানে আঁকিব ভাল। চ' এনেকৈ দৰে আঁকিব পাৰি, চিম্পল, এইটো ভাল। আৰু মোৰ আচলতে মেকানিকেল পেঞ্চিল
3ডাল 4ডাল 50 টকা 50 টকা পাই যাব এনেকুৱা ধৰ আৰু এতকে 1000ৰ ওপৰত যাব পাৰে মই কিনিম পাছত যদি প্ৰয়োজন হয় এতিয়ালৈকে এইকেইটা কাম চলি আছে ইয়াত চালে চাব মোৰ গোটেইকেইটা পেঞ্চিল আছে এইডাল পেঞ্চিল ভাল নহয় মই এইটো ভাল নাপালোঁ আৰু ভাগি যায় আৰু ভাল কোম্পানী হ'লে ভাল মই কোম্পানীৰ বিষয়ে ইমান ভালকৈ নাজানো কি ব্ৰেণ্ডৰ এইটো 4H এইবোৰ পেঞ্চিলো ব্যৱহাৰ তোমালোকক দেখুৱা সো গাইস এটা কথা বহুতে বুজি নাপায় সো কোনটো কথা যে পেঞ্চিল টাইপৰ পেঞ্চিলবোৰ চিনি পায় কোনটো কিছুমান এগাল পেঞ্চিল লোৱা আনে কিন্তু এইটো না পেঞ্চিলৰ বিষয়ে জানিব লাগিব আসলে পেঞ্চিলৰ বহুতো লিখা থাকে যে 3D 5B HD 2D বিভিন্ন ধৰণৰ এইবোৰ HD পেঞ্চিল থাকে এইবোৰ ব্যৱহাৰ কেনেকৈ কৰা হয় আসলে এইবোৰ ব্যৱহাৰ হৈছে এনে ধৰণৰ সো প্ৰথমতে মই এডাল 6B আৰু এডাল 3B পেঞ্চিল লৈছো এডাল 6B আৰু এডাল 3B সো A2 আৰু A2 পাৰ্থক্যটো চাম আমি প্ৰথমতে 3B ডাল ইউজ কৰি চাওঁ প্ৰথমতে ওপৰৰ পৰা ৰাফকে ইউজ কৰিলে দেখা যায় যে এটো আসলে পাতল জাস্ট ওপৰৰ পৰা স্লাইড কৰিছো এটো জাস্ট পাতল সো এই 3B আৰু এতিয়া মই দিম 6B এডাল 6B হয় এডাল 6B ডাল অকমান কৰিলে ডাঠ হ'ব জাস্ট মই প্ৰেছ কৰা না বেছিকে কিন্তু সো ডাঠ হ'ব দেখিছে ডাঠ হ'ব সো এটো হৈছে 3B এটো হৈছে 6B এই পাৰ্থক্য এটো পাতল হয় আৰু ডাঠ হ'ল তেনেদৰে এই সকলোবোৰ পেঞ্চিল তেনেকুৱা এটো যেনিবা আপোনাৰ 2B আৰু এটো 2H আসলে কোনডাল হ'ব এতিয়া 2B ডাল হ'ব কাৰণ 2H টো সৰু মানে পাতল সেই কাৰণে এইবোৰ পাৰ্থক্য আছে আৰু তেনেদৰে এটা প্ৰমাণটো দেখাম আপোনাক এটো যেনিবা একদম পাতল এটো ডাঠ কিন্তু আপোনালোকে তোমালোকে ব্যৱহাৰ কৰি থাকিলে কম পাই যাবা যে এটো কিমান পাতল এটো কিমান ডাঠ সাধিবল দৰকাৰ নাই সো তেনেদৰে এটো কাম কৰা হয় আৰু এটা বস্তু দেখাম আৰু বহুতে খুদি থাকে যে মেকানিক্যাল পেন্সিল বাকৰ ইউজ কেনেকুৱা আসলতে মেকানিক্যাল পেন্সিলৰ প্ৰথমতে থাকে 0.5 0.7 and 0.9 0.9 তে কিবা ডাঠ আৰু এটো HB তেনেকুৱা ধৰণৰ পেন্সিলত তুলনা কৰিব পাৰি আসলতে ইয়াৰ ইউজবোৰ হয় এনেকুৱা ধৰণৰ এইকেইটা হ'ল 0.5 0.7 0.9 পেন্সিল আৰু প্ৰথম ডাল হৈছে 0.5 এডালৰ ইউজটো কৰিছো প্ৰথমতে এটো জাস্ট কৰো এটা জাস্ট প্ৰথম জন্তু আউটলাইন বনাবলৈ এটো ব্যৱহাৰ কৰা হয় তাৰ পিছত সেকেন্ড লেয়াৰ মাৰিবলৈ 0.7 পেন্সিলল ব্যৱহাৰ কৰা হয় এটো থৰকন ডাঠ হ'ব আৰু এটো লেন্থটো অকন ডাঙৰ হ'ব বস্তুটো মানে শকত হ'ব হেতু ব্যৱহাৰ কৰা হয় এইজনে শকত হৈছে তাৰ পিছত এই 0.9 টো আৰু বহুত ডাঠ হ'ব দেখো পাইছে এটো আসলতে লাষ্ট জন্তু হেয়াৰ বা জনগা ধৰণৰ ডাঠ বস্তু ডাঠ হেতু বনাবলৈ ইউজ কৰা হয় আৰু মই কোনটো ফোনে ভিডিও বনাও মো ফোনটো নাম হল Poco M3 Pro 5G এইটো ফোনে মই ইউজ কৰো এইটো কমেও 3 বছৰ মান ক্যামেৰা বেয়া গৈছে তথাপিও ভিডিও বনাইছো তেনেকে আৰু প্ৰথমতে মই ইউজ কৰো ষ্টেণ্ডল এডাল ভাল ষ্টেণ্ড এডাল মোৰ স্ক্ৰিনত দিয়া প্ৰাইচৰ মান পাই যাব আপুনি ধুনীয়াকে আৰু পুৰা খেলিমেলি হৈ গ'ল কাগজ এইফালে এইটো সফ্টৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো ৰিল লাইনটো আনিছিলো কিন্তু কামত দিয়া নাই আৰু এইটো সফ্ট লাইট মানে আপোনাৰ ভিডিও কৰোতে আৰু তেনেকে ধৰণৰ সফ্ট হৈ যায় আৰু বস্তুটো সেই কাৰণে ব্যৱহাৰ কৰা হয় টিউব লাইট এনেকে ব্যৱহাৰ কৰা হয় এনেকে ধৰণৰ আছে তলফালে লাইট আছে টেবুলখনৰ যেনেকৈ নীলা লাইটটো যোনটো পাই ষ্টেণ্ডাৰ্ড পাই যাব 300 মানত আৰামছে আকৌ ৱাচটা আছে এইটো এটা ষ্টাইলৰ কাৰণে ধৰি দিয়া হৈছে আৰু এইটোৱে মোৰ টেবুল তো গাইস এইটোৱে আছিল এটা সৰু এটা ভিডিও মোৰ টেবুলখনৰ মই কি বস্তু ইউজ কৰো সো নতুন ব্লগছ আহি আছে তাত বহু বস্তু চাবা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো লাইক এটা কৰি দিবা আৰু ভিডিওটো কমেন্ট এটা কৰি দিবা নেক্সট ভিডিও কি লাগে সো আজিলৈ বাই থ্যাংক ইউ